So bhai welcome back to the channel. TikTok ban hoar pisot amar mark dai TikToker hokolok talent dekhuwabor babe onno eta bebosta kori dile aru heiture naam hoise Instagram Reels. আৰু আজি আমি কথা পাতিম ইনষ্টাগ্ৰাম ৰিলছত বেলেগক মোটিভেশন দিয়া এনেকুৱা এটা প্ৰাণীৰ বিষয়ে যাৰ ইনষ্টাগ্ৰাম বায়োত লিখা থাকে এই হুপা ওয়েলকাম টু মাই ওয়ার্ল্ড কেক মার্ডার অন 24 ডিসেম্বৰ লাইফ টাইম সিঙ্গল এক্টিং লাভার ইনষ্টাগ্ৰাম বায়ো চাই হয়তো গম পাইছে এখেতে কেনেকুৱা ভিডিঅ' বনাব আহকচোন বাৰু তথাপিও এখেতৰে কেইটামান ভিডিঅ' আমি চাই লওঁ এনেকুৱা এজন মানুহ হোৱা যাতে তোমাক অইন মানুহে ব্লক নহয় সার্চ কৰে জীবন নহয় জানা ৰঙা ৰঙা হেন্দুৰে ইয়াৰ মতে এনেকুৱা কাম কৰিব লাগে মানুহে যিয়ে তোমাক ব্লক নহয় সার্চ কৰি চাই চা ভাই সার্চ কৰি তো মানুহে দীপক কালাল আৰু ঝিনচক পূজাকো চাই সেই বুলি কি হিহঁতৰ সোসাইটিত সন্মান আছে নেকি সেই কাৰণে ভাই মোটিভেশন স্পিচ দিব যদি ইচ্ছা আছে অকমান দীঘল কৰি ভিডিঅ'টো বনাবি 10 সেকেন্ডত যদি মোটিভেশনাল স্পিচ দিও মানুহে এনেকৈ বুজিব এইখন অনলাইন পৃথিৱী হয় এইখন অনলাইন পৃথিৱী হয় ইয়াত তোমাৰ ভাল অন্তৰ নহয় ভাল ডিপি চাইহে তোমাক পছন্দ কৰিব চন্না মেৰে চন্না মেৰে ইহঁতৰ মতে অনলাইন পৃথিৱীত ডিপি হে চলে চা ভাই অনলাইন পৃথিৱীত টেলেন্টটো চলে আজি টেলেন্ট থকাৰ কাৰণে তো কেৰিমিনাটিয়ে 30 মিলিয়ন সাবস্ক্ৰাইবাৰ্স কমপ্লিট কৰিলে আৰু টোটেল গেমিঙে 25 মিলিয়ন যদি ডিপি দেখিব লাগিলে হয় তেতিয়ালে টোটেল গেমিঙে আজিলৈকে 1 মিলিয়ন সাবস্ক্ৰাইবাৰো এচিভ কৰিব নোৱাৰিলে হয় কিয়নো আজিলৈকে তেওঁ ফেস ৰিভিল কৰা নাই কিন্তু 25 মিলিয়ন সাবস্ক্ৰাইবাৰ্স হ'ল ন সো নিশ্চয় টোটেল গেমিং আৰু কেৰিমিনাটিক চিনি পাবও পাৰা নাপাবও পাৰা কাৰণ মিষ্টাৰ ফেজক ইনস্পিৰেশন হিচাপে ললে কেৰিমিনাটিক কোড চিনি পাবি আৰু ইহঁতে নিজৰ ভিডিঅ'ত জিহুপা লজিক ইউজ কৰে সেই হুপা দেখিলে হয়তো আমাৰ মনলৈ এটাই ভাব আহে এইটো টটিয়ে গৰম দিনত গৰম উঠে ঠাণ্ডা দিনত ঠাণ্ডা লাগে গৰম দিনত গৰম উঠে ঠাণ্ডা দিনত ঠাণ্ডা লাগে মইনা তুমি হাঁহি দিলে বহুত বেছি মৰম লাগে ইয়াৰ শায়ৰীটোৰ কথা বাৰু পাতি আছো কিন্তু এহুপা কি এহুপা এক্টিং বুলিয়ে কয় নে এক্টিং নে ছোৱালী জুকোৱাৰ পদক্ষেপ ভাই ছোৱালী এনেকৈ ৰাস্তা ঘাটে জুকাই নুফুৰিবি কোনবা দিনা যেতিয়া কুৱাব হেৰিনাহে গম পাবি আৰু ই এটা শায়ৰী কৈছে আৰু ইয়াৰ শায়ৰীটোৰ উত্তৰ ময়ো শায়ৰীৰ জৰিয়তে দিব বিচাৰিছো গৰম দিনত গৰম লাগে ঠাণ্ডা দিনত ঠাণ্ডা লাগে গৰম দিনত গৰম লাগে ঠাণ্ডা দিনত ঠাণ্ডা লাগে এনেদৰে ৰিলছত হস্তিয়া মোটিভেশন দিয়া দাদাসকল আপোনালোকক মক্কেল যেনহে লাগে এনেকুৱা এজন পছন্দ কৰা যিজনে তোমাৰ বাহিৰে আন কাকো পছন্দ নকৰে এনেকুৱা এজন পছন্দ কৰা যিয়ে তোমাৰ বাহিৰে আন কাকো পছন্দ নকৰিব তেখেতৰটো প্ৰিফাৰেন্স বোলা বস্তু নাই তই যদি বেয়া কাম কৰি থাক তেতিয়াও তোক সাপোৰ্ট কৰি থাকিব তোকে পছন্দ কৰি থাকিব মানে वाह क्या लॉजिक है যদি হাজাৰজনৰ লগত মেছেজ কৰিব বিচাৰা ন তেনেহলে সেই হাজাৰজনৰ লিষ্টত মোক নাৰাখিবা এতিয়া মই আৰু বেলেগকে কোৱাৰ হয়তো প্ৰয়োজন নাই ইমানে অদৰকাৰী যে সেই হাজাৰজনৰ লিষ্টতো ইয়াৰ নাম ৰাখিব নালাগে আৰু এহুপা কি এক্টিং এই নে क्या बात है जी एक्टिंग की बादशाह कसम से बहुत अच्छी वीडियो बनाई है सही जिसे को ना बहुत गुड हो गया जी মই হাজাৰজনীৰ লগত মেছেজ কৰিব নিবিচাৰো মাত্ৰ তোৰ লগত হাজাৰটা মেছেজ কৰিব বিচাৰো আমি সদায় বেলেগক সুধি থাকো অসমত নিবনুৱা সমস্যা কিয় বাঢ়ি আছে ইহঁতৰ নিচিনা মানুহ থাকিলেতো বাঢ়িবই এজনী ছোৱালীৰ লগত 1000 টাকৈ মেছেজ কৰিব মানে ৱাহ কিয়া সিন হে वाह क्या सीन है সো এইটোৱে আছিল আজিৰ এটা সৰু ভিডিঅ' কাকো যাতে পাৰ্চনেলি তোমালোকে হেট নিদিয়া সেইটোৱে মোৰ ফালৰ পৰা অনুৰোধ থাকিল কিয়নো কাকো পাৰ্চনেলি হেট দিয়া মোৰ উদ্দেশ্য নহয় কেৱল অলপমান সময় আপোনালোকক এণ্টাৰটেইন কৰাহে আৰু যদি ভিডিঅ'টো ভাল লাগিল নিশ্চয়কৈ লাইক কৰি দিবা আৰু যদি ভাই চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিবা তেতিয়ালৈ লৈছোঁ বিদায় নমস্কাৰ थोड़ा कम कलूं मैं पर जिद्दी आज कलूं मैं ही की समस्या अब मैं ही सारा हलूं हारने में अव्वल हूं मैं तभी तो अब सफल हूं मत करना तुम तकल्लुफ में अब अनस्टॉपेबल हूं